মহৰীপাৰাত এটা বহুত ভাল এটা ডাঙৰ উদাহৰণ য'ত জাতি জনগোষ্ঠীৰ মাজত কেতিয়াবা যিটো বিশ্বাস সেইটো হেৰাই যায় কিন্তু মহৰীপাৰাত বড়ো সাহিত্য সভা আৰু অসম সাহিত্য সভা একেলগে এটা বিল্ডিঙতে অফিচ তেখেতসকলে আৰম্ভ কৰিব লৈছে আৰু এই এটা বিল্ডিঙতে য'ত অফিচ আৰম্ভ কৰিবলৈ লৈছে ইয়াৰ কাৰণে আমি 75 লাখ আমি বিটিআৰ চৰকাৰৰ পৰা দিয়া হৈছিলে আৰু ইতিমধ্যে তেখেতসকলে গ্ৰাউণ্ড ফ্ল'ৰটো নিৰ্মাণ কৰিলে আজি হিটো আমি উদ্ঘাটন কৰিলোঁ ওপেনিং কৰিলোঁ আৰু ইয়াৰ পিছত ফাৰ্ষ্ট ফ্ল'ৰৰ কাৰণে আৰু 50 লাখ টকা আজি ঘোষণা কৰা হৈছে কাৰণ এনেকুৱা এটা উদাহৰণ আমাক লাগে য'ত আমাৰ এটা সমন্বয় ক্ষেত্ৰ হিচাপে সহবাসস্থান হিচাপে আমাৰ অঞ্চলটো আমি ভাৰতীয় মানুহ হিচাপে অসমৰ বাসিন্দা বা বিটিআৰৰ বাসিন্দা হিচাপে একেলগে থাকিব লাগিব আৰু যোৱা সময়বিলাকত হোৱা সংঘাত বেঘাত এইবিলাক যাতে পুনৰ নাহে ইটোৱে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই মহৰীপাৰা অসম সাহিত্য সভা বড়ো সাহিত্য সভা দুইটা কমিটিকে মই ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে মহৰীপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তৰ বেটনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা বছৰ ঘোষণা কৰিছিলোঁ 1 কোটি টকা অন্তৰ্গাঁথনি নিৰ্মাণৰ কাৰণে আজি আধাৰশিলা হ'ল ইয়াৰ কামটো অধিক শীঘ্ৰে আৰম্ভ হ'ব উত্তৰ বেটনা হাইস্কুলত যিহেতু বহুত ছাত্ৰ ছাত্ৰী আছে অহা ফাইনেন্সিয়েল ইয়াৰত আৰু 50 লাখ টকা দিয়া হ'ব এইটো মই আজি তেখেতসকলৰ আগত ঘোষণা কৰিছোঁ